বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু মই আজি আছোঁ দাদাৰ ঘৰত দাদা অশোক দা দাদাই ঘৰতে এনেকৈ এখন নাৰ্চাৰী লগতে এনেকৈ মানে মাছ এনেকৈ পুহিছে তো দাদাই ক'ব মাছৰ ওপৰত কিছুমান কথা ভাল লাগিছে আহিছে এইটো বায়'ফ্লক ফিছ ফাৰ্মিং বুলি কয় মই ষ্টাৰ্ট কৰিছোঁ মাজুলী প্ৰথমবাৰৰ কাৰণে বায়'ফ্লক ফিছ ফাৰ্মিং মাজুলীত এইটো প্ৰথম তো প্ৰথমবাৰৰ বাবে দাদাই এইটো ঘৰতে প্ৰস্তুত কৰিছে তো কৰিছে মীন পালন বুলি কৈছোঁ মীন পালন কৰিছে আৰু চাব আপোনালোকে মাছৰ লগতে মাছৰ মানে এইটো কিছুমান পাইপ আছে এই পাইপবোৰ কিহৰ এইবিলাক এৰিগেশ্যন পাইপ বুলি কয় এইবিলাক এইফালে মানে আমি এয়াৰ দি আছোঁ ইয়াত অক্সিজেনৰ কাৰণে চাওক এয়া অক্সিজেনৰ বাবে মানে মাছেও যে অক্সিজেন পাব লাগিব পানীত সেইবাবে ইয়াত মেচিন এই ঘৰটোৰ ভিতৰত অক্সিজেন মেচিন আছে কাৰেণ্ট তাত ইনভাৰ্টাৰ চলি আছে এইফালে পাইপেদি আহি ইয়াত পাইছে পানী গেটটো ইয়াত সোমাই গৈছে সেইটোৱে চিষ্টেমটো আৰু ইয়াত মাছ দি থৈছোঁ আমি প্ৰায় 600মান মাছ দি থোৱা আছে 620টামান আছে কি মাছ এইটো আমুৰ কাৰ্প বুলি কয় আমুৰ কাৰ্প এইটো প্ৰথম শুনিছোঁ নামটো প্ৰথম শুনিছোঁ এটা প্ৰজাতি আমুৰ কমন কাৰ্প তো বন্ধুসকল আৰু এখন দাদাৰ নাৰ্চাৰী আছে আমি দাদাৰ নাৰ্চাৰী ক'ম তো ইয়াত মাছ আছে আপোনালোকে মাছবোৰ চাব পাৰিব দাদা এবাৰ দেখাই দাদাৰ নাৰ্চাৰী ইয়াতে বিভিন্ন ধৰণৰ ফুল আছে দাদাই নামবোৰ চিনাকি কৰি দিব যিবোৰ ফুল আছে মই আজিলৈকে নিজেই নামবোৰ শুনা নাই তো দাদাই ক'ব আপোনালোকক ফুলবোৰৰ নাম তো আহক চাওঁ দাদাৰ লগতে আমি ফুলবোৰ এইকেইটা হৈছে হেংগিঙত দিয়ে এইটো পাৰ্পল কালাৰ পাতটো যে আছে এইটো মানি প্লাণ্ট এইবিলাক হৈছে ৰাঙল বিভিন্ন কালাৰ বেলেগ বেলেগ কালাৰ ৰাঙল আছে তাৰপিছত এইফালে আহিছিলে ইয়াতে কিছুমান হেৰি হ'ল কিছুমান ফুল মানে পানী পৰিলে বেয়া হৈ যায় বৰষুণ পৰিলে সেইটো কাৰণে কিছুমান ফুল ইয়াত দিছোঁ যেনেকৈ নয়নতৰা আছে ইয়াত এজেলিয়া আছে সেই চুকত আছে বহুত ধুনীয়া লিচু এইটো আমাৰ ঘৰত লাগিছে এইটো এইবিলাক খাইছোঁ বৰ ধুনীয়া এইবিলাক বকুল আছে বকুলবিলাক বৰ ধুনীয়া বস্তু সদায় সেউজীয়া হৈ থকা গছ তাৰপিছত চেৰি আছে এইটো চেৰি ন চেৰি ফল সেইটো কাজু এইটো কাজু গছ ন এই যে চক কাজু গছ এইটো ৰ'জবেৰী এইটো আগৰ খাচী গছ এইবিলাক খাচী গছ এই খাচী গছ এইটো চিকু বুলি এটা ফল আছে চিকু বুলি কয় চপেটা কয় চপেটা খাইছোঁ চপেটা খাবলৈ পাম কম পৰিমাণে হ'লে মানে চব বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো আগবাঢ়ি যাবলৈ ছাবস্ক্ৰাইব কৰিব